হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আপোনালোকক এনে এখন পূজা দেখুৱাবলৈ লৈ গৈ আছোঁ যিখন পূজাত মানুহে হাজাৰ হাজাৰ মানুহ দেখি পাগল হৈ যাব আপোনালোকে। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু আগত চাওক গাইজ, দেউতাকে চাইকেলেৰে সৰু ল'ৰাটোক পূজা দেখাবলৈ লৈ গৈ আছে আৰু আমিও পাছে পাছে যাই আছোঁ এই সুৰসুৰীয়া ৰাস্তাটোৰে। আৰু কাষতে আছে এটা নৈ, আৰু নদীটোৰ পাৰে পাৰে দুটা ৰাস্তা চাওক, ওপৰেদি এটা তলেদি এটা, আৰু তলেদি ৰাস্তাটোৱে বহুত স্পীডত যাব পাৰি আৰু সেইকাৰণে স্পীডেৰে আমি যাই আছোঁ। আৰু মানুহে গাইজ ইয়াত অলপ বাৰু কম। এইখন এখন বজাৰ হয় আৰু এই বজাৰখন আজি নাই বাৰু, মঙলবাৰ আৰু শুকুৰবাৰে বজাৰ হয়। জেগাখিনিৰ নাম হৈছে নেউলা পিঠা। আৰু গাইজ এইখনেই এখন বজাৰৰ সময়ত ইয়াত মানুহ ভৰি থাকে, কিন্তু আজি সকলো ব্যস্ত পূজা চাবলৈ। চাওক গাইজ, বাইকে বাইক মানুহে আৰু ভিতৰত যদি আপোনালোকে দেখে পাগল হৈ যাব গাইজ, বহুতেই বেছি মানুহ হৈছে ইয়াত। চাওক, গাড়ী থ'ব জাগা নহয় গৈছে গাইজ, কি ক'ব ইয়াত। চাওক, অহা মানুহ আহি আছে, যোৱা মানুহ যাই আছে গাইজ, কি ক'ব গাইজ। মানুহে এতিয়া বাইকখন থোৱাৰ জাগা পোৱা নাই আৰু তাকে ভাবি আছোঁ এতিয়া বাইকখন থওঁ ক'ত গাইজ। এয়া চাওক, গাড়ী চাইকেল ভৰ্তি হৈ আছে এইফালে। আৰু ইফালে যদি চাবলৈ যায় চাওক, এই ফিল্ডত চাওক গাইজ, বহুত আৰু ইয়াত লেখা আছে জনপ্ৰিয় এখন স্কুল, জনপ্ৰিয় হাইস্কুল নেকি। আৰু ইয়াত চাওক গাইজ, মানুহ বহুতেই বেছি মানুহ। আৰু এতিয়া সন্ধিয়া হৈ গ'ল চাওঁতে আৰু সন্ধিয়া হ'ল আৰু আৰম্ভ হ'ল এই যে বৰশী, পিঠিত বৰশী ওলোমাই বৰশীৰে এনেকৈ ঘূৰাই গাইজ পূজাটো। মহাদেৱৰ পূজা হয়। তো চাওক এনেকৈ ঘূৰাই আছে। তো মোৰ মোবাইলৰ কেমেৰাই বাৰু ঢুকি পোৱা নাই ভালকৈ, তথাপি অলপ জুম কৰিবলৈ চেষ্টা কৰিম বাৰু। চাওক এনেকৈ ঘূৰাই আছে, মানুহটো এনেকৈ ওলমি আছে আৰু এফালে এনেকৈ তেওঁক ঘূৰাই আছে। পিঠিত বৰশী লগাইছে আৰু এনেকৈ ওলোমাই এনেকৈ ঘূৰাই আছে গাইজ। চাওক, আৰু পূজাটোৰ নাম হৈছে চৰক পূজা বুলি কয় এই পূজাটোক। আৰু বহুতেই বেছি ভাল লাগে গাইজ। চাওক সেই মানুহজন কেনেকৈ ওলমি আছে চাওক। মানুহজন ওলমি থাকে সঁচা, কিন্তু অলপ মানুহ তেজ নোলায় গাইজ। কেইবাৰমান তেনেকৈ ঘূৰাই দি তাৰপিছত ওলোটাকৈ কেইবাৰমান ঘূৰাই দি এই পূজাখন সমাপ্তি হ'ব। আৰু তাৰপিছত এনেকৈ মানুহে তাৰ পৰা ৰাস্তাটো পাৰ হৈছে আৰু ৰাস্তাটো আৰু গাড়ীখন উলিয়াবলৈ ৰাস্তা নোহোৱা হৈ যায়। তো তাৰে উদাহৰণ চাই লওক গাইজ, মানুহ ইমান বেছি মানুহ যে গাড়ীখন উলিয়াব খালী মানুহটো যাবই নোৱাৰি গাইজ। চাওক ইমান মানুহ চাব, প্ৰায় ইয়াত চাব গ'লে বহুত বেছি মানুহ আছে ইয়াত। যাই আছে, কি ক'ব গাইজ। ইয়াতে এনেকৈ গাড়ীখন উলিয়াবলৈ জেগা নাই আৰু উলিয়াব খোজোতেই আৰু এনেকৈ ৰাতি হৈ গ'ল আমাৰ গাইজ। আহোঁতে আৰু এনেকৈ আহি আমি ইয়াৰ ঘৰ পামেই আৰু গাইজ। বেছি দূৰ নহয় যিহেতু আমাৰ পৰা মোটামুটি 3-4 কিলোমিটাৰমান দূৰ হয় গাইজ। এনেকৈ আহি আছোঁ ৰাস্তা মানে পথাৰৰ ৰাস্তাত হৈ তাৰপিছতে এতিয়া মেইন ৰাস্তাটো পাই গ'লোঁ।